হেল্ল' ফ্ৰেণ্ড, মই আজি লৈ আহিছোঁ অসম হাইস্কুল টেটৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক, আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক, কিয়নো মই আপডেট কৰা নতুন নতুন ভিডিঅ'সমূহ সকলোৰে আগতে আপুনি পাই যাব। গতিকে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ অৰুণোদয় কাকতৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, অসমীয়া আৰু ইংৰাজী অভিধান কোনে প্ৰণয়ন কৰিছিল? অসমীয়া আৰু ইংৰাজী অভিধান ডক্টৰ মাইলছ ব্ৰনছনে 1867 চনত 14,000 শব্দৰে প্ৰণয়ন কৰা হৈছিল। চাওক, ইয়াতে তিনিটা প্ৰশ্ন একেলগে দিয়া হৈছে। অসমীয়া আৰু ইংৰাজী অভিধান কোনে প্ৰণয়ন কৰিছিল? ডক্টৰ মাইলছ ব্ৰনছনে। অসমীয়া আৰু ইংৰাজী অভিধান কিমান চনত প্ৰণয়ন কৰা হৈছিল? 1867 চনত। অসমীয়া আৰু ইংৰাজী অভিধান কিমান শব্দৰে প্ৰণয়ন কৰা হৈছিল, বা কিমান শব্দৰে এইটো ৰচনা কৰা হৈছিল? 14,000। দ্বিতীয় প্ৰশ্নটো হ'ল, ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? ইয়াণ্ডাবু সন্ধি 1826 চনত হৈছিল। অসমখন কেতিয়া ইংৰাজৰ অধীনলৈ যায়, বা অসমখন কেতিয়া ইংৰাজৰ অধীন হয়? 1826 চনৰ ফেব্ৰুৱাৰী মাহত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসমখন ইংৰাজৰ অধীনলৈ যায়। অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখন আনন্দৰাম ঢেকীয়াল ফুকনে ৰচনা কৰিছিল। কিমান চনত পঢ়াশালী আৰু আদালতৰ পৰা অসমীয়া ভাষা উঠাই দিয়া হয়? 1836 অৰ্থাৎ 1836 চনৰ পৰা পঢ়াশালী আৰু আদালতৰ পৰা অসমীয়া ভাষা উঠাই দিয়া হয়। অৰুণোদয় কাকতখন কিমান চনত প্ৰকাশ পায়? অৰুণোদয় কাকতখন 1846 চনত অৰ্থাৎ 1846 চনত প্ৰকাশ পায়, আৰু ইয়াৰ প্ৰথম সম্পাদক আছিল ডক্টৰ নাথান ব্ৰাউন। অৰুণোদয় কাকতখন কিমান চনলৈ নিয়মীয়াকৈ প্ৰকাশ পাইছিল? অৰুণোদয় কাকতখন 1846 চনৰ পৰা 1867 চনলৈ নিয়মীয়াকৈ প্ৰকাশ পাইছিল। এই গ্ৰামাৰ অফ এছামিছ লেংগুৱেজ অসমীয়া ভাষাৰ ব্যাকৰণ কোনে লিখিছিল? এই গ্ৰামাৰ অফ এছামিছ লেংগুৱেজ ডক্টৰ ৰবিনসন চাহাবে লিখিছিল, আৰু এইখন প্ৰথম অসমীয়া ব্যাকৰণ, আৰু ই 1839 চনত ছপা হয়। এইখিনি মনত ৰাখিব। প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম হৈছে এ গ্ৰামাৰ অফ এছামিছ লেংগুৱেজ, আৰু এইখন ডক্টৰ ৰবিনসন চাহাবে লিখিছিল। লগতে 1839 চনত ছপা হয়। বাইবেলৰ নিউ টেষ্টামেণ্ট কোনে ভাঙনি কৰিছিল? অৰ্থাৎ বাইবেলৰ নিউ টেষ্টামেণ্ট অসমীয়ালৈ কোনে ভাঙনি কৰিছিল? ডক্টৰ নাথান ব্ৰাউনে 1848 চনত বাইবেলৰ নিউ টেষ্টামেণ্টৰ ভাঙনি আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নতুন নিয়ম নাম দি অসমীয়ালৈ অনুবাদ কৰিছিল। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল, অসমীয়া ভাষাৰ ব্যাকৰণৰ প্ৰকৃত নাম কি? অসমীয়া ভাষাৰ ব্যাকৰণখনৰ প্ৰকৃত নাম হ'ল গ্ৰামাটিকেল নটিছ অফ দ্য এছামিছ লেংগুৱেজ, আৰু এইটো ডক্টৰ নাথান ব্ৰাউনে ৰচনা কৰিছিল। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।